হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা AJYCP গোৰ্খা আশা আমি সকলোৱে আজি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। কাৰণ আমাৰ যিটো যোগান বিভাগ ৰঞ্জিত দাস মহোদয়ে কথাবোৰ ফুলজাৰি মাৰিব পাৰে, কিন্তু কামবোৰ সমাধান কৰিব নোৱাৰে। আজিলৈকে মূল্য বৃদ্ধি যিটো হাৰত বাঢ়ি গৈছে, দুখীয়া যোনখিনি মানুহ এইখিনি আজি চলিব পৰা নাই। লকডাউনৰ সময়ত মিঠাতেলৰ দাম, গেছৰ দাম ইমান বঢ়াইছে, কিন্তু আমাৰ মানুহ চলিব পৰা নাই। কিন্তু তেওঁলোকে সদায় AC ৰুমত বহি ডাঙৰ ডাঙৰ কথাবোৰ কয়, কিন্তু সমাধান কৰিব নোৱাৰে। তাৰ প্ৰতিবাদত আজি আমি ইয়াত মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইয়াৰ লগতে আমি অসম চৰকাৰ তথা লখিমপুৰ উপায়ুক্ত মহোদয়ক জনাব বিচাৰিছোঁ যে অসম অৰুণাচল সীমান্ত মইনাজুলি যোনটো আমাৰ BOP স্থাপন কৰিবলগীয়া আছিলে 2019 চনৰ 27 আগষ্ট তাৰিখে আমি তাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। তেতিয়া DC মহোদয়ে আহি আমাক কথা দিছিলে ইয়াত যে BOPটো স্থাপন কৰিম, কিন্তু আজি পৰ্যন্ত কিয় BOPটো স্থাপন নহ'ল সেই কথাটো আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা জানিব বিচাৰিছোঁ। অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, আমাক কিমান সমস্যা সমাধান লাগে। সদায় সদায় আমাৰ মাটি কোনোবাই দখল কৰিব, কিবা কৰিব, তেনেকুৱা নহয়। আমাক স্থায়ী সমাধান লাগে। নেডাৰ আহ্বায়কজন অকল নেডাৰ আহ্বায়ক বুলি কৈ থাকিলে নহ'ব। আমাক অসমৰ স্থায়ী সীমাটো আমাক সমাধান কৰিবলৈ তেওঁলোকৰ গোটেইখন হেৰিয়াটো বিজেপি চৰকাৰ চলি আছে, বিজেপি চৰকাৰ চলি আছে। তাৰ পৰ্যায়ত কিয় আজিলৈকে সীমা সমস্যাটো সমাধান কৰিব পৰা নাই অসম চৰকাৰে? আমি ইয়াৰ পৰা আজি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত এই প্ৰতিবাদস্থলীৰ পৰা আমি এটাই দাবী জনাব বিচাৰিছোঁ, মূল্যবৃদ্ধি ৰোধ কৰক আৰু আমাৰ সীমা সমস্যা, অসমৰ স্থায়ী সীমা সমস্যা সমাধান কৰিবলৈ আহ্বান জনালোঁ। আজি লখিমপুৰ জিলাৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমিও হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আশা, গোৰ্খা আৰু আদিবাসী ছাত্ৰ সন্থা সকলোৱে মিলি আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি এই চৰকাৰখনৰ দায়িত্ব অহাৰ পৰা আমি দেখি আহিছোঁ যে অসমত বৰ্তমান মূল্যবৃদ্ধি আকাংক্ষলগ্নী হৈ পৰিছে। এই মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ জ্বলাকলা খাইছে, জনসাধাৰণৰ খাবলৈ শুবলৈ শান্তি নাইকিয়া হৈছে। আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ, অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰক, অন্যথা কিন্তু সদৌ ছাত্ৰ ইয়াতকৈ তীব্ৰতাৰ আন্দোলন কৰি দিবলৈ বাধ্য হ'ব। আৰু লগতে এটা পৰিতাপৰ কথা, যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ শাসনৰ গাদীলৈ আহিলে, সেই চৰকাৰখনে বৰ্তমান পৰ্যন্ত সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ, অতি সোনকালে সীমা সমস্যা সমাধান কৰক, অন্যথা কিন্তু ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।